এইফালে ইয়াৰ ককাকৰ লগত বেটিয়ে পলিঅ' খাই আহিলেগৈ আমাৰ ঘৰৰ পৰা অকণমান দূৰত। বালা মাস্ক লগা চা ভনীয়ে মাস্ক নিপিন্ধে। সুপ্ৰভাত বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? মোৰো ভালেই, আশা কৰোঁ আপোনালোকেও ভালেই হওক। আমাৰ বেটিয়ে দেখিলে পলিঅ' খাই আহিলেগৈ আৰু তাই এতিয়া খেলি আছে। ককাকে পলিঅ' খুৱাই আনিলেগৈ, খেলি আছে আৰু পেহীয়েকে টিভি চাই আছে এইফালে। ময়ো অলপ বহি এনেকৈ আছোঁ আৰু টাইমটো পাছ কৰি। আৰু এইফালে আমাৰ মহাশয়ে ৰাতিপুৱা মাছ এটা লৈ থৈ গৈছে। সেইটো নাকল যা। এইফালে আমাৰ মহাশয়ে কি কৰিছে কোৱা আকৌ। খেল চাই আছে। বুট বইল কৰা বুট পিঁয়াজ কাটিছে, তাৰপিছত জলকীয়া দিব আৰু এইবোৰ কৰি পেলাই এইবোৰ চাফা কৰিব লাগিব। মই মজা চা কাটি আছে। আৰু এতিয়া আমি ঘৰলৈ গৈছিলোঁ, মানে মাহীহঁত আহিছিলে ঘৰৰ পৰা ফ্ৰেছ চব্জি লৈছিলে আৰু মা এতিয়া মোকো দি পঠাইছে। আপোনালোকক দেখাওঁ কি দি পঠাইছে। এইফালে মামাহঁতৰ ঘৰৰ ফ্ৰেছ শাক চব্জি, এইফালে লাই শাক আৰু এইফালে খুতুৰা কিবা কিবি মিক্স চব্জি আছে, শাক আছে। আৰু এইফালে পালেং বুলি কয়, এইটো কি পালেং মই চিনি নাপাওঁ, আপোনালোকে জানে যদি কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। আৰু এইফালে মানিমুনি আৰু ধনিয়া আছে। আৰু এইফালে আছে কলিলতা, তাৰপৰা এইফালে এইটো অমিতা, আৰু এইফালে এইটো মই এনেকৈ পলিথিন দি থৈ দিছোঁ। এইটো ৰঙালাও এফাল আৰু এইফালে এইটো জাতিলাও এফাল। মানে ঘৰৰ এনেকৈ চব্জিবোৰ খাই ভাল লাগে, চব দিলে কাৰণে লৈ আহিলোঁ। মাই দিছে আৰু এইফালে মই ছোৱালী শুলেই। এইফালে দিনটো দুষ্ট কৰিব এতিয়া শুলেগৈ, হৈ গ'ল উৎপাত কৰিব হৈ গ'লগৈ। পুৰা দিছে মুখাতে লৈ পুৰা দিছে। খাই চাইছে খেলা পাগল। দাইচলি কাটিব ক'লে পইচা নাই বুলি কয় মোক। ভেটেলি ছোৱালীজনী আমাৰ সেই দিয়া আকৌ এনেকৈ চোৱা আকৌ বোলে চোৱা আকৌ মেমে লাজ কয় একেবাৰে। এইফালে এতিয়া মই ৰিংকু পাপৰ, যিহেতু পাপৰ খাই বহুত ভাল লাগে। আমাৰ ঘৰৰ চবৰে ভাল পায় আৰু আমাৰ বেটিও ভাল পায়। টেমা এটাত ভৰাই থ'ব লাগিব, এতিয়া ইয়াতে থাকক এনেকৈ। ইয়াতে অলপ অকণমান মিঠাই মেট লৈ লৈছোঁ। এইটো মিঠাই মেট অকণমান লৈছোঁ, খাই ভাল লাগে এনেকৈ লৈ ল'লে। আৰু ইয়াত ৰসগোল্লা। কি কৰিছে আপুনি? মেকআপৰ বস্তু উলিয়াই আছে, পিয়ে আহি পিটিব ভণ্টিক। পিয়ে পিটিব তোমাক, দুষ্ট হৈ থকা। ইমান কাম পাইছে কুখৰ কা। টাডো চোৱা ফালে এইফালে চোৱা, এইফালে চোৱা। হাই দিয়া ঘামিছে চা। খালি দুষ্ট কৰি থাকে। পাইছেনে বৰাউৰে? বৰুৱা চব বৰুৱা ধুনকে বৰুৱা আৰু ইফালে আছে
আৰু ইফালে আছে ইফালে হেয়া 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 আৰু আছেনে আৰু ইফালে এয়া এইটা এইবোৰ হ'ল এটা কি কৰিবা হয়তো মাৰিব নোৱাৰিবা নথলে মই খুলিব পৰা নেকি তুমি খোলা তুমি খোলা তুমি খোলা খোলা তুমি খোলা 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 তুমি খোলা খোলা আছে আৰু মানে কি হয় আমাৰ ইয়াৰ পাপা মানে টাউনৰ চাইডে গ'লে আমাৰ ঘৰৰ পাপাই মাছ দি পঠায় এনেকৈ বজাৰৰ পৰা এয়া মাছ দি পঠায় এনেকৈ আজি বোলে নহয় আগতেও দি পঠায় এনেকৈ যেতিয়াই পাপা মাছৰ বজাৰত থাকে যে সেইবাবে এইফালে এয়া পাপাই এতিয়া মিঠাই নিছে এয়া টাউন গ'লে মানে মিঠাই লৈয়ে আহে আৰু এয়া ভাজ বান্ধি আনিছে এইফালে এয়া চিংৰা আছে চাগে 5-6টামান কেইটা আছে 7টা আছে